Hello everyone, good morning. আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ কি কৰিবলৈ আমি এতিয়া গৈ আছোঁ মাটি ৰুবলৈ আজি শেষ হ'ব আৰু এবিঘামান আছে সেইফালে আমাৰ টিকলিও আহি আছে ছাতি এটা লৈ লৈ কালি পানী বেছি হৈ গ'ল কাৰণে ৰুৱা নহ'লে কালিয়ে শেষ হ'ল হয় আজি খেতি উঠিব আইতাহঁতৰ মানে এনাইহঁতৰ আমি এতিয়া গৈ আছোঁ এনাই অকণমান দেৰিকৈ আহিব এতিয়া আমি গৈ পেলাই আৰম্ভ কৰি দিওঁ এইফালে তামোল পাণ পানী চব যোগাৰ কৰি আহিছে দৌতি পথাৰতে আছে আমি গৈ লওঁ আপোনালোকে আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব তেন্তে ব'লক বান্ধি দিবি গছ আমি দুজনীয়া বস্তু বনাব নাই আছে বনাবলৈ চাহ বোকা লগাইছে আপোনালোকে চাই দিয়ক এয়া আমাৰ এনাই কঠীয়া মামী কঠীয়া তুলি আছে মামী ছোৱালী এইফালে আমাৰ বৰমা হ'ব নেকি মামী হ'ব মামী এয়া আমাৰ দৌতি এইফালে মামা চাহ খাই আছে চবেই আৰু কঠীয়া তুলি আছিলোঁ আমি ইয়াত এনাই মই মামী এয়া আমাক চাহ দিবলৈ আহিছে অকণমান ৰৈ দিয়া বান্ধক বান্ধি আছে এয়া আমাৰ এনাই কঠীয়া বান্ধি আছে কঠীয়া এতিয়া হেৰি হৈছে আৰু 15 আখি এটা হৈছে তাৰপৰা এতিয়া 30 আখি তুলি যামগৈ তাই ৰ'দে ৰ'দে ঘূৰিছে এফালে এয়া চব আজি তোলা কঠীয়া ইয়াত আনি থৈছে পানীত আৰু এয়া তুলিবলৈ আছেই এনাই সেইখিনিত তুলি আছে মামী মই আৰু এনাই তুলি আছিলোঁ এয়া বান্ধি আছে এতিয়া বান্ধি পেলাই ইয়াত থ'বহি আজি নোৰোৱে কাইলৈ ৰুব হা ঔটেঙা এয়া এনাইহঁতৰ কঠীয়া আজি আৰু ৰাতিপুৱা সোনকালে আহিলোঁ আমি তুলি এতিয়া হ'বই আৰু ইমানখিনি হ'ল আৰু আজি নোৰোৱে কাইলৈ ৰুব মামী অলপমান ঘৰলৈ গৈছে চাহ তাহ খালোঁ আমি চবৰে ভাগৰ লাগে এইখিনি সময়ত আৰু যোৱাটো ভিডিঅ'ত এজনে অলপ বেয়াকৈ কমেণ্ট এটা দিছিলে তেওঁক মই ক'ব বিচাৰোঁ যে তেওঁ কি ঘৰত মানে কি ভাত পানী নাখায় নেকি যে তেওঁ ইমান বেয়াকৈ এটা ইনচাল্ট কৰাৰ নিচিনা হৈছে কৃষকখিনিক আৰু আমাৰ ঘৰৰ মানুহখিনিক টানি আনিবলৈ কোনো দৰকাৰ নাই যদি কিবা ক'ব বিচাৰিছে মোক ক'ব পাৰে আৰু যদি আপুনি ভিডিঅ'টো চাই বেয়া পাইছে তেন্তে স্কিপ মাৰিব পাৰে এনেকুৱা বেয়া কমেণ্ট নিদিব নহ'লে মানে কি আৰু নিদিব মুঠতে কাৰণ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় আপুনি দিয়া কমেণ্টটোতে আপুনি গম পোৱা যায় যে আপুনি কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে তেন্তে কৈছোঁ যে নেক্সট যদি তেনেকুৱা কিবা কমেণ্ট দিয়ে তাৰ আগতে ভাবি চিন্তি ল'ব নহ'লে কিন্তু বেলেগ হ'ব কথাটো তো আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ ইমানখিনিৰ পৰা তো এতিয়া চব ব্যস্ত হৈ আছে খেতিৰ লগত তো আপোনালোকে যদি বেয়া পায় কোনোবাই চাই তেন্তে ভিডিঅ'টো স্কিপ মাৰিব পাৰে কিন্তু তেনেকুৱা ধৰণৰ কমেণ্ট যাতে নকৰে এই আমাৰ এনাই মানে কি হ'ব মোৰ মাৰ মাহী আৰু এইফালে মামা আছে আৰু দৌতি আছে তুলি আছে কষ্ট হয় ন এইখিনি সময়ত তুলি থকা ইমান ৰ'দত তুলি থকা সহজ নহয় আৰু এইফালে কঠীয়া বান্ধি আছে আৰু আজিকালি প্ৰায় মানুহে খেতি নকৰে কিন্তু আমাৰ ইয়াত লখিমপুৰত চব মানুহে নিজে খেতি কৰে তেজপুৰ ছাইডে বা অলপ বেলেগ জেগাত মানে খেতিটো কম কৰে মাইকী মানুহে কিন্তু আমাৰ ইয়াত মাইকী মানুহ মতা মানুহ চবে সমানে কৰে তাতে এতিয়া চৰকাৰ চাউল দিছে তো সেইকাৰণে আজিকালি প্ৰায়ভাগে নকৰে খেতি কিন্তু আমাৰ আগৰ পৰা ইয়াত নিজে কৰে চবে তো এতিয়াও নিজে কৰে নিজে হাল বোৱাই নিজে খেতি কৰে ৰোৱা তোলা চব নিজে আৰু এয়া দেখা নাই কঠীয়া বান্ধি আছে এনাই এবাৰ তুলি লৈছে হেৰি সঁচাকৈ আজিকালি কিনা চাউল দিয়া পাত নকৰে পায় আৰু সহজতে এয়া চাওক যদি কঠীয়া তুলিবলৈ নাজানে হাত ভৰি বেয়া হ'ব বুলি নকয় এই আমাৰ হাতৰ অৱস্থা দিছে নাই চেক লাগি এয়া সেইবুলিতো আৰু নৰুলে নকৰিলে নহ'ব ন গম পোৱা হয়
এইবাৰ উঠাই দে যায় বৰ ধুনীয়া হয় আকৌ হয়নে এইটো কি কৰিছে গম পাইছে নাই মাটি লাগি আহিছে সেইকাৰণে ভৰিত মাৰি পেলাই মাটিখিনি এৰুৱাই দিছে নহ'লে ৰুবলৈ দিগদাৰ হ'ব এয়া আৰু এইফালে বান্ধা এইটো কটা মেলা গছে জিৰণি লয় না বৰ দুপৰীয়া কটা কানি আছে নি দে জুবুলি মা কেনেকৈ ৰৈ থাকিব নহ'লে ৰৈ থাকক তাৰপৰা উৎপতীয়া মানুহ ৰোৱা গছৰ কিমান লাগিব হেৰি বনাই ল'ব ঠিক ইয়াত বাপেকো থাকে পিঠেকো থাকে দুই থাকে ফুটি থাকে বাপেকো কয় সেই ইয়াতে মোক থবি যাওঁ খাব আৰু এইফালে কঠীয়া তুলি ৰুই ঘুগুনি বনাই আনিছে মামীয়ে চবে খাই আছোঁ আমি বহি এইফালে আৰু মানে টিকলি আছে এনাই আছে মামী সেইফালে চাই দিয়ক এবাৰ সেইফালে আৰু মামী আছে আৰু আহিছে আহা আজি কঠীয়া ৰোৱা হৈ গ'ল 26 কিমান হ'ল এনাই কৈ দিয়ক কিমান উঠালে 27 আখি উঠালে কঠীয়া কাইলৈ ৰুব আৰু অলপমান আছে বাকী কাইলৈ খেতি উঠাটো লগতে খাই দিম খেতি উঠাৰ লগতে ভিডিঅ'টো একেলগে দিম এইফালে আৰু এটা আহিছে মেলত পিঠা দিম মেলত পিঠা খুন্দা দি তোৱাৰ পৰা বনাম এইয়া ৰুবলগীয়া দেখোঁ সেই তাৰ পৰা আৰম্ভ কৰি পেলাই এইখিনি গোটেইখিনি একদম সেইডোখৰলৈকে টিকলি এইখিনিতে বহি থাকিব আৰু আগফালে মামী গৈ আছে সেইখিনিৰ পৰা আৰম্ভ কৰিব আৰু এবিঘামান হ'ব আৰু দৰা সেই 3 ডৰামান আছে এইফালে চব মানুহ এতিয়া ব্যস্ত হৈ আছে এইবিলাক ৰুবলৈ আছে সেয়া অৱস্থা এতিয়া ইয়াৰ পৰা ৰুব আৰম্ভ কৰিব এইখিনিৰ পৰা ৰুব আৰম্ভ কৰিব একেবাৰে সেই তালৈকে মামীয়ে ৰুবলৈ লৈছে আৰু অকণমান ভিডিঅ' কৰিম বেছি সময় ভিডিঅ' কৰি নাথাকোঁ ৰুব লাগিব আৰু ৰোৱনী আহিব এনাইহঁতৰ পৰিয়ালৰ মানুহ আহিব ৰুবৰ কাৰণে মামীয়ে ৰুইছে তাকে অকণমান দেখাই দিওঁ আৰু ইমান পানী দেখিছেনে এয়া আমাৰ মামী ৰুই আছে এইফালে ৰুই হৈছেগৈ আৰু এয়া দুটি জাবৰ নদী পানী আহিছিলে জাবৰখিনি এইফালে গুচি আহিলে গোটেইখিনি দটিয়ে চাফা কৰি আছে আৰু এইফালে আমাৰ এনাইহঁতে ৰুই আছে ইয়াত কঠীয়া আনিছিলে দুটা ভাড়া পাচি আমি ইয়াতে বহি আছে এইবিলাক পানী চাহ এইবিলাক দটিৰ কাৰণে আনিছিলে ৰুই আছে অলপমান ভাগৰ লাগিছে মোৰ যিহেতু ইমান অভ্যাস নাই সেইকাৰণে অলপ বোলো আহি পেলাই ইয়াত বহিছোঁ এতিয়া আৰু গৰম লাগিছে আৰু ৰ'দ দি আছে ডাইৰেক্ট দিয়া নাই যদিও মানে অলপ গৰম ভাৱটো আছে ৰ'ব অকণমান এনাইহঁতলৈ যিহেতু অকল মামী আৰু মই আছিলোঁ এতিয়া চব আছে অকণমান আছে আৰু প্ৰায় দেখাই দিওঁ আমাৰ টিকলি আহিছে তাই কঠীয়া ৰোৱাতকৈ বেছি খেলিছে সেই বোকাৰ লগত গোটেই বোকাই লুটুৰি পুটুৰি হৈ গৈছে গেন্নাকি পথাৰ ৰুবলৈ হাতকৈ নাচিছেহে বেছি তাই বোকা লৈ লৈ এয়া পানী চানী নিবা এইজনী অৱস্থা নকৰিবা গালৈ নিচিটিয়াবা সেয়া তাই এইজনী গোটেই বোকাইহে লুটুৰি পুটুৰি হৈ আছে পৰিব ফোন পানীত পৰিব নাই হোৱা এয়া নাই ভিডিঅ' কৰিছোঁ মই এফালে আৰু এগৰাকী আইতা আছে চাওঁ অকণমান এইফালে চাই দিয়ক এয়া আৰু এগৰাকী আইতা ৰুই আছে এইফালে ৰোৱা হ'লেই এডৰা আৰু এডৰা ৰুই আছে আজি খেতি উঠিব বোকা লুটুৰি ফুটুৰি হয় গোটেই তিতিলাই পেন নাচি দিয়া বৰষা পথাৰত নাচি দিয়া মই গাই দিম নাচা
ঐ গা সাজি বজাবানে হালি কি ৰুটি বনাইছা ৰুটি ৰুই হৈ গ'ল খেতি উঠি গ'ল আজি मम्मी নাই सब हो गया हम लोगों का रू हो गया हम लोगों का रुई শেষ হৈ গ'ল হেল্ল' এভৰিৱান আজি ফাইনেলি আইতাহঁতৰ খেতি উঠিলে আছিলে 3 ডৰামান আৰু সবে মিলি ৰুই শেষ কৰিলো এতিয়া ভাত পানী খাই আজৰি হলো আজি পা খেতি শেষ আৰু সঁচাকৈ এই বাৰিষা মানে সময়খিনি যোনখিনি মানুহে খেতি কৰে তেওঁলোকৰ কাৰণে বহুত কষ্টকৰ নিজে এতিয়া অনুভৱ কৰিছোঁ এইখিনি আৰু আইতাহঁতেতো বছৰ বছৰ তেনেকৈ কৰিয়ে থাকে তো মানে মই এতিয়া সেইটো ফিল কৰিছোঁ যে সঁচাই মানুহখিনিৰ কষ্ট হয় আজি শেষ হ'ল তো খেতি উঠাটো কি নাঙল খোৱা নাই কি কয় সেইটো খাব লাহেকৈ তো আজি ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ ইমানখিনি সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ বাই বাই